Pini ni paing koira trok arni bithung reng thama parlo angkang Menmeji lems asai hemalong ta lems chairman pen patirpi ponsi mesen pen Ingdeng Throksi ke Pho India Republic de ajai me kapachun pon posi nili tuma pherang ke dongkama kampen kelvin terang berta nang pali Bangso sayang deng along alhisar poman pen Karbianglong Autonomous Council Veterinary Board Chairman Ditolal Hasnu Chetong Dun pen Bangso India Republic de Throksi ke Pho ang deng ke chok arani ke the alangli rideng pensi India alama inthorpong Throksi ini nang itum kat channel kan choro lo la penak Chetong thepot asipini bangke Ingdeng Throksi ke Pho ang deng lo lasi Menmeji lemp pen amo headlang nitum sibgas hisap alui hisap nang nitum han nang pachini lo ini pipon mala flag hosting nang koke ang ton Bharat ang kang pini 26 Januari ke flag hostinger nilo lasi nitum dak lem salong det pukali lo ang ton Bharat ang kang aderalong school pen chenglok office pen chenglok lasi mo pen nituma chief guest hasnu ke hai jumesen pen pachini lo lasi nilitum ta pini laso 26 Januari ang deng pa cheton si nitum ang ton Menmeji lem salong flag bangke nilitum ta hosting dun pospam la na cholo nang pachini ke nang এই গণৰাজ্য দিৱসত মোক বিশেষকৈ আমাৰ ইয়াৰ লেম্পছৰ চেয়াৰমেন সন্মানীয় বিতা সিং তেৰণ ডাঙৰে ইয়াত ফ্লেগ হোষ্টিঙত আহিব লাগে বুলি কোৱাৰ কাৰণে আহিলোঁ আৰু ইয়াত আহি ভাল লাগিছে যি আমাৰ ভাৰতৰ আজি গণৰাজ্য দিৱসত ভাৰতৰ সকলো লগত সংগতি ৰাখি আমাৰ ইয়াত লেম্পছত এনেধৰণে যিটো উদযাপন কৰিছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে আমি সকলো আমাৰ কাৰ্বি আংলংবাসীক এনেধৰণে আমি অকল লেম্পছে নহয় গোটেই ভাৰততে এইটো উদযাপন কৰি আছে তাৰ লগত এনেকৈ কৰাৰ কাৰণে উদযাপন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটোকে মই ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং ৰাইজক অৰ্থাৎ আমাৰ এই লেম্পছৰ সকলো ৰাইজকে যাতে আমাৰ লেম্পছৰ পৰা যিমানখিনি পাবলগীয়া আছে ৰাইজৰ চৰকাৰৰ পৰা যিবিলাক আঁচনি দিয়া হৈছে এইবিলাক সুচাৰুৰূপে আমি পৰিচালনা কৰিব লাগিব বুলি অনুৰোধ কৰিছোঁ আমাৰ লেম্পছৰ কৰ্তৃপক্ষসকলক আৰু আমাৰ চেয়াৰমেন আৰু ইয়াৰ সদস্যসকলে যথেষ্ট আছে তেওঁলোকে সুচাৰুৰূপে চলাই আছে তথাপিও আমাৰ যি নেকি ৰাজ্য চৰকাৰ আৰু আমাৰ কাউন্সিলৰ পৰা যি নেকি আমাৰ ইয়াত সৰ্বসাধাৰণ ৰাইজক যিটো অনুদান হিচাপে দিয়া হৈছে এইবিলাক সুচাৰুৰূপে চলাই যোৱাত সফলভাৱে কাম কৰিব লাগে বুলি অনুৰোধ কৰিছোঁ আৰু যোৱাকালি আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ডাউৰীয়েও কৈ গৈছে যে আমাৰ যিমানখিনি ইয়াত নতুনকৈ যিটো ৰেচন কাৰ্ড দিয়া হৈছে এইবিলাক অতি সোনকালে প্ৰেৰণ কৰিব লাগে আমাৰ লেম্পছৰ সদস্যসকলে ইয়াত আগভাগ ল'ব লাগে বুলি কৈছে আৰু আমাৰ ইয়াত যিবিলাক চৰকাৰৰ লগত অংশীদাৰ হোৱা সকলোৱে ইনিচিয়েটিভ লৈ এইবিলাক আমাৰ ৰেচন কাৰ্ড সময়মতে যাতে ৰাইজক দিব পাৰে সেইটো অনুৰোধ কৰিছোঁ আৰু তাত ৰেচন কাৰ্ডৰ লগতে আমাৰ CM গৰাকীয়ে এনেধৰণে কৈ গৈছে যে কাৰ্ডৰ লগতেও আয়ুষ্মান ভাৰত কাৰ্ডো পোৱা হ'ব তাৰ লগতে অহা 2026 আৰু 27ৰ ভিতৰত প্ৰত্যেক কাৰ্ড হোল্ডাৰসকলক অৰুণোদয় আৰু আমাৰ গেছ চিলিণ্ডাৰো দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি যোৱাকালি ঘোষণা কৰিছে